নমস্কাৰ আশা কৰিছো সকলো বিলাক ভালে আছে নিজ নিজ ঘৰত আজি আহিলো এটা নতুন ভিডিও লৈ পেলাই আৰু এটো ভিডিও আসলতে মই বাদ্যযন্ত্ৰৰ বিষয়ে অলপ ক'ব বিচাৰিছো আমি সকলোৱে জানো যে বাদ্যযন্ত্ৰ বিহুত কি ব্যৱহাৰ হয় বিহুত আমি পঞ্চবাদ্য ব্যৱহাৰ কৰা হয় কি ঢোল পেপা গগনা টকা আৰু হুতুলি এতিয়া প্ৰত্যেকটো বাদ্য কি আমি মই বুজাই দিছো আমি ভাৰতীয় সংগীত শাস্ত্ৰৰ মতে বাদ্যযন্ত্ৰসমূহ চাৰিটা ভাগত ভাগ কৰা হৈছে এতিয়া কি তৎ বাদ্য ঘন বাদ্য অনৰ্ধ বা অবনন্দ বাদ্য আৰু হুখীৰ বাদ্য এতিয়া হুখীৰ বাদ্য কাক কয় যিবোৰ বাদ্য মুখেৰে ব্লো কৰি পেলাই বজোৱা হয় যেনেকে পেপা বাঁহী ঠিক আছে অনৰ্ধ বা অবনন্দ বাদ্য এইবোৰ বাদ্য হল যিবোৰ খোলা আৰু দুফালে বা এফালে সাল থাকে খোলা এটা থাকে আৰু যিবোৰ এফালে বা দুফালে সাল থাকে যেনেকে ঢোল ঢোলক তাৰপিছত তবলা এইবোৰ সব আপোনাৰ অনৰ্ধ বা অবনন্দ বাদ্য আৰু তাৰ পিছত আহিলে ঘন বাদ্য হল যিবোৰ ধাতুৰে তৈয়াৰী কৰে এটা যেনেকে হল আপোনাৰ তাল ঠিক আছে এইবিলাক হল আপোনাৰ ধাতুৰে বনোৱা আৰু আমি গগনাটো আমি আসলতে ধাতুৰেও হেতু একচুয়ালি ধাতুৰে বনোৱা হয় কাৰণে গগনাটো আসলতে ঘন বাদ্যত পৰে ঠিক আছে আৰু তাৰ পিছত আহিলে তৎ বাদ্য এটা তৎ বাদ্য হল যিবিলাক তার মানে স্ট্ৰিং ধৰক তার যেনেকে সিতাৰ হল ভায়োলিন হল এইবিলাক হল আপোনাৰ তৎ বাদ্য ঠিক আছে গতিকে আমি ইয়াৰ নেক্সট ভিডিওটোত আমি আহিম প্ৰত্যেকটো বাদ্যযন্ত্ৰৰ বিভাগ লৈ পেলাই মানে পেপাৰ অংশবিলাক ঢোলৰ অংশবিলাক গগনা টকা এইবিলাক আমি নেক্সট ভিডিওত মই আপলোড কৰিম আজি যদি আপোনালোকে ভিডিওটো এটা সমু ভিডিও আপলোড কৰিছিলো মন গল আপোনালোকক আজি বুলো জানি লওক কাৰণ যেহেতু এইখিনি বস্তু প্ৰয়োজন হয় জনাটো সেইকাৰণে মই আপলোড কৰিলো এইটো ভিডিও যদি আজি ভিডিওটো ভাল লাগিলে তেতিয়া হলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে নেক্সট ভিডিও লগ পাম আশা কৰিছো সকলো ভালে থাকক নমস্কাৰ